নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল। তো আজি আপোনালোকক দেখাবলৈ আহিলোঁ নামৰূপত থকা নামৰূপৰ দিল্লী ঘাটলৈ বুলি আহিলোঁ। এইচোৱা হৈছে দিল্লী ঘাট। বহুতে হয়তো নেদেখিবও পাৰে। আৰু এইপিনে এইটো ৰাস্তাত আপোনালোকে শিৱসাগৰ যাব পাৰে, আৰু এইটো হৈছে ডিব্ৰুগড় ডিষ্ট্ৰিক্ট। দুখন ঠাই সংলগ্ন কৰিছে ইয়াত। এইটো ছাইড হৈছে আপোনালোকৰ ডিব্ৰুগড়, আৰু এইটো ছাইড হৈছে আপোনালোকৰ শিৱসাগৰ যাব পাৰে, সোণাৰী হাবেখাতি এইপিনে যাব পাৰে। তো আপোনালোকো দেখাম বুলি আহিলোঁ। ময়ো দেখা নাই জেগা চোৱা। বহুত পিকনিকস্থলীও আছে সেইপিনে, আৰু এইপিনে এইখন বহুত ধুনীয়া জেগা হয়, আপোনালোকে আহিব নিশ্চয়। আৰু ইয়াত আছে উদ্যান এখনো আছে, বাগ এখন ওপৰত। তো ব'লক এতিয়া পাছত সকলোবোৰ দেখাই যাম। আমি নামৰূপৰ ব্ৰিজখন পালোহি। এইখনে হয় নামৰূপত থকা যিখন নামৰূপ ব্ৰিজখন, এইখনে হয়। তো আমি পাই গ'লোহি। সেইপিনে পিকনিকো চলি আছে আগত, দেখিলে চাগে নিশ্চয় আগত পিকনিকো চলি আছে। তো আৰু এইপিনে আছে ৰূপহীয়াইদেউ পাৰ্ক এখন আছে, তালৈ যাম বুলি চেষ্টা কৰিম। ব'লক। মানে গাইছ, নামৰূপৰ দলংখন মানে দিল্লী ঘাটত যিখন আছে দলং, সেই দলংখনৰ কথা কৈছোঁ। এই দলংখন এইখনেই হয় দলংখন। তো আমি তাৰপৰা আহিলোঁ এতিয়া, আৰু এই পাৰ্কখনত সোমামগৈ বুলি আহিলোঁ। কিমান টাইম হয় চাই লওঁ। এণ্ড গাইজ, আমি পাৰ্কখন পাই গ'লোহি। এইখনে আছিলে পাৰ্কখন। অলপ সোমাই আহিব লাগে। আৰু যদি আপোনালোক আহে তেতিয়া ইয়াত টিকেট কাটিব লাগিব কাউণ্টাৰত এজন অলপ আগত আছিলে। আমি টিকট কাটি ভিতৰলৈ নগ'লোগৈ, আন্ধাৰ হোৱাৰ বাবে সোনকালে গুচি আহিলোঁ। পাৰ্কখন সঁচাই বহুত ভাল লাগে, খালি অলপ দিনীয়া পোহৰে আহিব লাগে, তেতিয়া বেছি ভাল। আমি হ'লে অলপ আন্ধাৰেই হ'লগৈ, কিয়নো এইপিনে নামি গৈ আপোনালোকে সেই নৈখনলৈ নামি যাবগৈ পাৰিব। আৰু আপোনালোকে আহিলে দিনে পোহৰে আহিব, বেছি ভাল হ'ব। ময়ো আবেলি হোৱাৰ বাবে বেছি ভিডিঅ'টো দীঘল নকৰিলোঁ। এইটোৱে আজিলৈ আছে শ্বৰ্ট ভিডিঅ'টো। যদি আপোনালোকে চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ বাই বাই।